মানে কি হল দোকানৰ পজিশনটো মানে ইনকি আছিল হা পজিশনটো চেঞ্জ কৰি ডাইৰেক্ট মুখামুখি কৰি দিলো না ৰাঙা ৰাঙা চিপছ মালে লৈছো ডাইৰেক্ট ওয়াল এখন দি দিলো মই গাইছ মৰা নাই মই জীয়াই আছো মই আৰু ইউটিউবত নামি গিছো কান্দিছে কিবা সিগাৰেট বিড়ি তামোল নাই হাবি জাবি গাইছ দিছে Said I'm breaking down. Everybody knows I ain't faking now. Everybody. তো হেল্ল' গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইছ আজি গাইছ বহুত দিনৰ মূৰত আহিছোঁ গাইছ প্ৰায় গাইছ 4-3 মাহ মানে হ'ল গাইছ একো ভিডিঅ' দিয়া নাই বাকী মানে মাধুৰ্যই আমাৰ এখন দোকান দিছে তো মাধুৰ্যতে দোকানখন দিয়াৰ কাৰণে তাতে অলপ যাই আছোঁ গাইছ চাবৰ কাৰণে আপোনালোকে চাই থাকক বাকী গাইছ উৰিম দে গাইছ উৰিম উৰাটো খাটাং উৰিম গাইছ একদম মা কচম উৰিম গাইছ উৰিব লাগিবই গাইছ আমি ব্লগ বনাই যাম গাইছ আৰু গাইছ খুৰা খুৰী পেহা পেহী ভাইটি ভণ্টি কাল শুন মই গাইছ মৰা নাই মই জীয়াই আছোঁ মই আৰু ইউটিউবত নামি গিছোঁ গাইছ আপোনালোকে একো টেনশ্যন ল'ব লগা নাই কেৱল ভিডিঅ'বিলাক চাই যাব গাইছ আজি ৰ'দটো মানে অলপ বেছি দিছে খালি গাইছ পানী পৰলাক গাইছ বাকী সেইবিলাক বাদ দিয়ক এতিয়া যাই আছোঁ মই দোকানখনৰ তাতে মানে কিবা অলপ কামি বুলি কিবা গাইছ দোকান দিছে কিবা চিগাৰেট বিড়ি তামোল কিবা বোলে গাইছ কিবা পেপচি কিবা মানে হাবি জাবি গাইছ দিছে তাতে গাইছ যাই আছোঁ আৰু বাকী ইফালে গাইছ আমাৰ লগত আছে আজি ৰকেট এইফালে আছে ৰকেট ইয়াৰ নাম গাইছ ৰকেটে দিছোঁ দেই গাইছ কাইবা ফোন কৰিছিল গাইছ মানে কাই ফোন কৰে মানে হুইচেল বোলে গাইছ কিবা পইচা লাগে গাইছ দিম তাক গাইছ পৰহি দি আছোঁ গাইছ পইচা তাক খুজিছে বেচা তাক পইচা লাগে কিন্তু গাইছ এতিয়া গাইছ দোকানতে যাই আছোঁ আৰু হুইচেল বোলে যায় গাইছ বলক গাইছ তাকো লৈ যাওঁ একেবাৰে আমি উৰিম গাইছ আমি উৰি থাকিমে উৰিমে গাইছ উৰিব লাগিব বলক আহি গেলো ইয়াতে বকা ভাইয়াতে দোকানখন চাবৰ কাৰণে দোকানটো চালো গাইছ কি বাপৰে খাতৰা মানুহ ট্ৰাকে ৰখাই দিল কিনকে ৰখালি বকা মানে কি হল দোকানৰ পজিশনটো মানে ইনকি আছিল হা পজিশনটো চেঞ্জ কৰি ডাইৰেক্ট মুখামুখি কৰি দিলো না ৰাঙা ৰাঙা চিপছ মালে লৈছো ডাইৰেক্ট ওয়াল এখন দি দিলো চাওক গাইছ ইফালে ট্ৰাক ইফালে আগে মই দেখাই আছোঁ আপোনালোকক চেছ বাকী গাইছ আমি তাৰ পৰা এতিয়া আহিলোঁ আপোনালোকে গাইছ কিনে বেচা দিবি জনাব এই হুইচেল কেনে ভাল না আই পুৰা তো গাইছ আমি আহি গেলোঁ মানে বৰ্তমান আমি যাই আছোঁ এক জেগাত মানে ভাত চাত খাম তাতে ভাত চাত খাই কিনে গাইছ তেতিয়া ঘৰত যাম মই বাকী ব্লগটো গাইছ আজি এনেকুৱাই হৈছে বগা ভাই মানে দোকানখন দিল মানে দোকান মানে কি আৰু গাইছ এনেকৈ সৰুকৈ মানে অলপমান মানে অলপ মানে ইমানো ডাঙৰ নহয় গাইছ গমে পাইছে আপোনালোকে পাণ টাইমলৈ দোকান এনেকৈ কিবা কিনি চিপছ আছিল তাতে অলপ গ'লোঁ গাইছ তো গাইছ বৰ্তমান হৈ গ'ল ৰাতি আৰু মাধুৰ্য তাৰ পৰা আহিলোঁ আমাৰ হুইচেলৰ লগত থ'লোঁ গাইছ আৰু গাড়ীখন মানে মই ছাৰ্ভিচিং কৰিবৰ কাৰণে আহিছোঁ তো এতিয়া ছাৰ্ভিচিং গাইছ কৰি আছে বাকী যি কি নহওক কি ক'ম আৰু আপোনালোকক গাড়ীখন মানে গাইছ খুৱাব লাগিব বুৱাব লাগিব তেলো ভৰাব লাগিব আৰু টাইম হ'ল বৰ্তমান এইফালে 6:37 এই তাক মই মানে শুভেচ্ছা দিলোঁ সিয়াকে মানে দোকানখন যাতে ভালকৈ চলাক গাইছ দোকানখন মানে লাভ হওক এনেকৈ হাইৰেজৰ কাপোৰ দিছে সৰুকৈ দিছে মজাকৈ দিছে তামোল পাণ গাইছ চিগাৰেট কিবা কিনি আছে গাইছ ট্ৰাক ড্ৰাইভাৰে খাব পাৰিব এই মোৰ ফালৰ পৰাতো শুভেচ্ছা থাকিল তাকো মই মানে কৈছোঁ আৰু মানে ভালকৈ দি থাক যিমান দিন পাৰে বাকী গাইছ এতিয়া মই বহি আছোঁ আৰু ইফালে মোৰ গাইছ বাহনখন মানে ৰেডি হৈ আছে মইতো গাইছ উৰাই থাকোঁ উৰাৰ কাৰণে গাইছ মানে ৰেডি হৈ আছে আৰু ইফালে চাওক পুৰা বঢ়িয়াকৈ কৰি আছে দাদাই বাকী গাইছ যি কি নহওক এই মানে গাইছ 1 বছৰৰ পৰা মানে এইখন লৈ মানে ইমান উৰাইছোঁ মানে গাইছ মানে ক'ত দিছোঁ গাইছ দাদাগাঁও গাইছ ধুবুৰী বঙাইগাঁও আৰুতো গাইছ গমে পাইছে মোৰ কি নাই অ'কে গাইছ মোৰ গাড়ীখন একদম ডান হৈ গ'ল পুৰা একদম ক্লিয়াৰ হৈ গ'ল গাইছ এইফালে গাইছ চাওক মানে গাড়ীখন ইয়াৰ পৰা গুচাই দিল মানে যাই ভাল কৰি আছিল মানে দাদা কি মানে গাইছ চলাবৰ কাৰণে লৈ গ'ল বাকী বাবু তই কি কৰি আছা ইয়াত এই ব্যস্ত গাইছ মানে ইও গাইছ অলপ অলপ গাইছ শিকি আছে মানে গাইছ ডাঙৰ মানে গাইছ মেকানিক হ'ব গাইছ হা মেকানিক হবি তই দেখছে গাছ আজিকালি চলি গৈছে আমি গাইছ কেনে গাইছ পাগলা আৰু গাইছ এজাৰ বেলেগটো গাইছ ক'বাই ভাল বাকী গাইছ যি কি নহওক গাড়ীখন মানে ভাল হ'ল মানে মোবাইল চোবাইল বদলালোঁ তাৰপিছত ফুটৰেষ্টটো বদলালোঁ তাৰপিছত ফিল্টাৰটো বদলালোঁ গাইছ মানে পাগলামি কৰি থাকোঁ অলপ চলপ গাইছ সৰু গাইছ নষ্ট হৈ থাকে এই হিচাপত গাইছ ভালো কৰোঁ বাকী গাইছ আজি মানে মানুহ চানুহ নাই গাইছ ভিৰ নাই ৰবিবাৰটো বন্ধ থাকে গাইছ বেছিভাগ মানে গাইছ 3 তাৰিখ 4 তাৰিখে গাইছ ভিৰ থাকে আজি গাইছ 2 তাৰিখ কালি অলপমান ভিৰ হ'ব গাইছ আৰু 4 তাৰিখ 5 তাৰিখ এনেকৈ ভিৰ হ'ব বাকী বাবু তই কবি ঘৰত আহি গ'লোঁ গাড়ীখন পুৰা একদম ফুল ছাৰ্ভিচিং পুৰা একদম মজাকৈ বনাই দিছোঁ আৰু গাইছ এটা কথা মানে ডাঙৰ মানে এনাউন্সমেণ্ট চশমা পাতৰ এডাল হেৰি নাই মানে গাইছ সেই হেৰি নাই খুটা এডাল নাই গাইছ এই খুটা চুটা বাদ দিয়ক চশমা গাইছ পিন্ধিলেই হ'ল মানে এই গ্লাছ দুখন মেইন গ্লাছ দুখন থাকিলেই হ'ল গাইছ আৰু গাইছ ঘৰত আহিলোঁ ভাত চাত খালোঁ বঢ়িয়াকৈ আকৌ মানে এটা ডাঙৰ কথা আপোনালোকক মানে গাইছ এই চাওক গাইছ ভাবক আপোনালোকে মই যে গাইছ এই মানে মোৰ বাইকখন যে চলাই থাকোঁ গাইছ মোৰোতো গাইছ 390 to 50 গাইছ ডমিনাৰ চলাব মন যায় তো গাইছ আজি মাক সুধি চাওক মই যদি মায়ে মানে মোক দিয়ে 250 এখন বা 390 এখন দিয়ে তো সুধি চাওক একবাৰ মাক কি দিয়ে গাইছ আপোনালোকে চাই থাকক যদি গাইছ 390 দিম বুলি কয় গাইছ আপোনালোকক পাৰ্টি দিম পাৰ্টি যোনে মানে কোনে গাইছ পাৰ্টি খাব খোজে চবকে গাইছ পাৰ্টি দিম যদি 390 দিম বুলি কয় আৰু যদি 250 দিম বুলি কয় হ'ব গাইছ 250টো মই মান্তি হ'ম কাৰণ বাইক টু বাইকে গাইছ
সুধিছোঁ গাইছ মাই কি দেই পঢ়ক গাইছ বহি আছোঁ মানে ভাত চাত খালোঁ আৰু এইফালে আছে মা গাইছ মানে মাকে মই বস্তু এটা দেখাব খুজিছিলোঁ আজি মানে বহুত দিনৰ পৰা মোৰ এটা সপোন আছিল মানে ঘৰত কম বুলি গাইছ ইমান দিন মানে কোৱা নাছিলোঁ মানে আজি মানে ভাবিলোঁ মানে অলপমান গাইছ কৈ দিওঁ মানে শুনক আপোনালোকে চাওক এই ইখান মানে মোক ইখান দিবি না ইখান দিবি না ইখান দিবি ইখান হা ইখান কি ইখান নালগে ইখান নালগে হেৰি কি মানে মোক শিকান নালগে মই শিকান নালগে গাইছ বাইক চাইক একো নালগে গাইছ শত প্ৰণাম দিছোঁ গাইছ আপোনালোকক 7টা প্ৰণাম দিছোঁ গাইছ গাইছ হা বাইক লৈ গাইছ মই মৰবা গৈছোঁ গাইছ যিখন দেখাই দিছোঁ গাইছ কাটি লৈ গাইছ আজি গ'ল গাইছ আজি ভিডিঅ'টো গাইছ ইমানতে সমাপ্ত থাকিল নেক্সট ভিডিঅ' যাতে আপোনালোকে চাই আৰু যাতে এনেকৈ ময়ো মোৰ আশীৰ্বাদ দি যায় এনেকৈ আপোনালোকে ছাপৰ্ট দি থাকক ময়ো মানে যিমানখিনি পাৰোঁ গাইছ চেষ্টা কৰি যাম আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ